নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালেই। বৰ্তমান আমাৰো ভাল। আজি যিহেতুকে ছানডে, সেইবাবে মই এখন দেওবৰীয়া থালি প্ৰস্তুত কৰিবৰ বাবে প্ৰিপাৰেশ্যন কৰি আছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি সেই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলত নতুনকৈ যদি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব'লকচোন চাওঁ কি বনালোঁ। ৰাতিপুৱাই ওলাই গৈছিল মিষ্টাৰ এফালে। সৌভাগ্যক্ৰমে তেওঁ পাই গ'ল তেওঁৰ ফেভৰেট বস্তু পৰ্ক। আৰু যিহেতুকে তেওঁহে পৰ্ক লাভাৰ, আমিতো নহয়। আমাৰ বাবে ৰাস্তাত ৰাখিলোঁ এটা মাছ। ৰাস্তাইদি বেপাৰী গৈয়ে থাকে আৰু গতিকে মাছটোকে মই এতিয়া কাটি বাছি চাফা কৰি আছোঁ। এনেদৰে কোনে কোনে বঠিত মাছ বাচিব জানে জনাবচোন। মই কিন্তু আগতে জনা নাছিলোঁ, বৰ্তমান জনা হৈছোঁ। আগতে মই কটাৰীৰে কাটিছিলোঁ চব্জি আৰু মাছটো এনেকুৱা ডাঙৰ মাছ হ'লেতো গড় এটুকুৰা লৈ দাহেৰে ঘপিয়াই কটা গৈছিল। মই কটাই নাছিলোঁ ঘৰত থাকোঁতে, ঘৰৰ বেলেগ মানুহবিলাকেই কাটিছিল। কিন্তু ইয়াতে আহি পৰা হৈ গৈছোঁ। এতিয়া A to Z বঠিত সকলো বস্তু কাটিব পৰা হৈ গ'লোঁ। আচলতে সকলো কাম অভ্যাসৰে কথা। অভ্যাস কৰিলে সকলো কামেই সম্ভৱ হৈ উঠে। প্ৰথম অৱস্থাত আলুৰ বাকলিকেইটাও গুচাব জনা নাছিলোঁ, কিন্তু এতিয়া মাছৰ পৰা তামোলটোলৈকে বঠিত কাটিব পৰা হৈ গ'লোঁ। কোনে কোনে বঠিত এনেদৰে কাটিব পাৰে কমেণ্ট কৰি জনাব। মাছৰ ফুলটো বোলে খাব নালাগে, খোৱা নাযায় বাৰু, কিন্তু আগতে জনা নাছিলোঁ। আজি কেইবছৰমান আগত জানিলোঁ। আগতে মাছ এনেদৰে চাফ চিকুণ কৰাই নাছিলোঁ ন, সেইকাৰণে। আৰু ডাঙৰ মাছটো ৰেডিমেডেই লৈ আহিছিল বাহিৰতে কটা। আৰু কাটি আছোঁ, চাফা কৰি আছোঁ। আপোনালোকে চাই থাকক। ইয়াক এতিয়া কেনেদৰে বনাওঁ, কি বনাওঁ চাই থাকক। এইটো মেইন বস্তুটো, এইটোতো ভাঙি যাব লাগিলে হ'লেই আৰু। ইয়াক ছাইড কৰি দিলোঁ। এতিয়া পিচ কৰি ল'ম। মাছটো কাটি বাছি চাফা কৰি ফ্ৰাই কৰি আছোঁ। আৰু এইফালে হাজবেণ্ডে বইল কৰি আছে তেওঁৰ ফেভৰেট বস্তু গাহৰিৰ মাংস, তেওঁ বনাব। আৰু এইফালে মই আলুটো অলপ ৰুকনিত মাৰি লৈছোঁ। ভাতত দি পেলাই বইল কৰি লওঁ আগতে এনেকৈ বনাওঁতে মাছৰ আঞ্জাখন, কিন্তু আজি দিয়া নহ'ল, পাহৰি গ'লোঁ, সেইকাৰণে এনেদৰেই বনালোঁ। আৰু এতিয়া মাছ ভজা তেলখিনিতে মই মাছৰ আঞ্জা বনাম। কিহৰ লগত বনাওঁ, কেনেকৈ বনাওঁ চাই থাকোঁ। প্ৰথমতে দি দিছোঁ পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি ভাজি ল'ম ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে। আৰু এতিয়া ইয়াতে দি দিম নৰসিংহ, আদা, নহৰু গোটেইখিনি মিক্স কৰি মই পেষ্ট বনাই লৈছিলোঁ। সেই পেষ্টটো ইয়াতে দি দিছোঁ। নৰসিংহ, তাতে কেইটামান ভেদাইলতাৰ পাতো দি দিছোঁ। এইটো বহুত স্বাস্থ্যৰ পক্ষে বহুত উপকাৰী হয় নৰসিংহ, ভেদাইলতা। মাজে মাজে খাই থকা যায়। আপোনালোকেও খায়নে বাৰু এনেদৰে জনাবচোন। এতিয়া আলুখিনি এড কৰি দিছোঁ আৰু ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে এতিয়া মই এড কৰি দিম হালধি, প্ৰয়োজন মতে হালধি, তাৰপিছতে সোৱাদ অনুসৰি নিমখ এড কৰিম।
আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ম। আৰু অলপমান ইয়াতে জিৰাৰ গুড়ি দি দিছোঁ। বেলেগ মছলা চছলা মই ব্যৱহাৰ নকৰোঁ। জিৰাৰ গুড়ি অকণমান দিওঁ, খাবলৈ টেষ্টি হয় তেতিয়া। বাকী মছলা মই ব্যৱহাৰ নকৰোঁ, আদা নহৰু দিয়েই বনাওঁ বেছিভাগ। আৰু এতিয়া ধুনীয়াকৈ এইখিনি সিজাই ল'ম। ধুনীয়াকৈ সিজি গ'ল। সিজি যোৱাৰ পিছত ইয়াতে অকণমান পানী দি 1 মিনিটমান সিজাই ল'ম। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। মিক্স কৰি অকণমান সিজি যোৱাৰ পিছত ইয়াতে পানী দি দিব লাগিব। আৰু পানীটো আপোনালোকে নিজৰ পচন্দ মতে দিব পাৰে। আচলতে এইটোৰ জোল খালেহে ভাল, বেছি গ্ৰেভিটো খোৱাতকৈ জোলটো বেছি উপকাৰী বুলি মই জানো। সেইকাৰণে জোলেই বনাওঁ। বহুত বেছি জোলো নহয়, অলপমান গ্ৰেভি হ'লে ভাল লাগে, কিন্তু বহুত বেছি নহয় আৰু অলপমান জোল জোল টাইপ হৈ থাকিব লাগে, তেতিয়া খাই ভাল লাগে। সেইকাৰণে পানীটো প্ৰয়োজন মতে দিব আপোনালোকে। পানী এড কৰি দিলোঁ আৰু অকণমান দিব লাগিব। বছ হৈ গ'ল। এতিয়া ধুনীয়াকৈ ৰাখি দিম। 5 পৰা 10 মিনিট ৰাখি দিম। 5 পৰা 10 মিনিট নালাগে, 4 পৰা 7 মিনিট সিমানটো টাইম ৰাখি দিলে ধুনীয়াকৈ উতল আহি যাব। উতল অহাৰ পিছতে মাছখিনি দি দিম। এয়া আহি গ'ল, ধুনীয়াকৈ উতলি আছে। আৰু ইয়াতে মাছ দি দিলে আৰু 2 মিনিটৰ ভিতৰত আঞ্জা ৰেডি হৈ যাব। এনেদৰে কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে খাই পোৱা নাই তেওঁলোকে নিশ্চয় ট্ৰাই কৰি চাব। বহুত উপকাৰী হয়, লগতে বহুত টেষ্টিও হয়। আৰু ইফালে আমাৰ পৰ্ক লাভাৰে পৰ্ক বনাবলৈ ৰেডি কৰি আছে বস্তু। কেনেকৈ বনায়, কি কি বনায় মই আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'টো আগলৈ। এইফালে তেওঁ লৈছে বিলাহী, পিঁয়াজ, আলু, জলকীয়া আৰু মাংসখিনি বইল কৰি লোৱা। আৰু সেইফালে লৈছে আদা নহৰু অলপমান থেতেলিয়াই লৈছে। এয়া আৰু এতিয়া বনাব, আপোনালোকে চাই থাকক কেনেকৈনো বনায়। মই কিন্তু আজিলৈকে বনাই পোৱা নাই আৰু খায়ো পোৱা নাই বুলি ক'ব নোৱাৰি। আগতে খাইছিলোঁ, বোলে মনতেই নাই মোৰ মই কেতিয়া খাইছিলোঁ, মনত থকাত খোৱা নাই। কিন্তু বৰ্তমানে মই নাখাওঁ আৰু বনাই আজিলৈকে পোৱা নাই। আমাৰ ঘৰত তেনেকৈ নচলে, তেওঁৱে আনে বনাই কেতিয়াবা, বহুত দিনৰ মূৰত তেনেকৈ খায়। আজি চান্স পাইছে, সেইকাৰণে ডান্স মাৰিব। আৰু এতিয়া বনাই আছে, চাই থাকক। আৰু কোনে কোনে এবিধ খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু দেখি কেনেকুৱা লাগিছে, টেষ্টি হ'বনে নহয় সেইটোও জনাব।
এতিয়া মই বনাবলৈ লৈছোঁ কোমোৰাৰ খাৰ। আগতে অমিতাৰ খাৰৰ ৰেচিপি এটা মই দিছিলোঁ, এইবাৰ বনাইছোঁ কোমোৰাৰ খাৰ। কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাব, আৰু খাই নোপোৱাসকলে ট্ৰাই কৰি চাব পাৰিব কেনেকৈ বনাইছোঁ। বলক তেনেহ'লে চাই লওঁ। তেলত এটা জলকীয়া দি দিছোঁ প্ৰথমে। জলকীয়া বেছিও দিব পাৰে, আপোনালোকৰ হিচাপমতে দিলেই হ'ল। বাবুই যিহেতুকে বেছি জ্বালা খাব নোৱাৰে, সেইকাৰণে জলকীয়া কমকৈ দিছোঁ। তাৰপিছত দি দিছোঁ মিহি মিহিকৈ কাটি থোৱা কোমোৰাখিনি আৰু ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে অকণমান হালধি এড কৰি দিছোঁ। হালধিটো বেছি দিব নালাগে, বেছি দিলে বেয়া হয়। আৰু এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপিছত ইয়াতে দিব লাগিব মাছৰ মূৰ অলপমান দিব লাগিব। কোমোৰা কম, সেইকাৰণে মাছৰ মূৰ কমকৈ দিছোঁ। কোমোৰা বেছি হ'লে মাছৰ মূৰ বেছিকৈ দিব, তেতিয়া টেষ্টি হ'ব খাবলৈ। আৰু এতিয়া ইয়াতে মই দি দিছোঁ অকণমান চ'দা খাৰ ব্যৱহাৰ কৰিছোঁ আজি। কল খাৰ আজি শেষ হৈছে, নাই সেইকাৰণে। কিন্তু কল খাৰ ব্যৱহাৰ কৰিলে বেছি টেষ্টটো প্ৰায় ছেম হয়, কিন্তু বেছি উপকাৰী হয়। কল খাৰটো বহুত ক্ষেত্ৰত উপকাৰী হয়, কল খাৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া সিজিবৰ কাৰণে মই অলপ সময় ৰাখি দিছোঁ। এয়া ধুনীয়াকৈ সিজি গৈছে, আৰু ইয়াতে অকণমান পানী দিম। তাৰপিছতে পানী দি 5 পৰা 10 মিনিট সময় ৰাখি দিলে খাৰৰ আঞ্জা ৰেডি হৈ যাব। কোনে কোনে এনেদৰে খাই পাইছে জনাব, আৰু খাই নোপোৱাসকলে ট্ৰাই কৰি চাব। আজিৰ ৰেচিপি এইকেইটাই আছিল। ফাইনেলি দেওবৰীয়া থালিখন পৰিৱেশন কৰিলোঁ। ইয়াতে আছে পৰ্ক, মাছৰ আঞ্জা, কোমোৰাৰ খাৰ আৰু পটল ফ্ৰাই, আৰু এইফালে আছে নৰসিংহৰ চাটনি আৰু ভাত। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে পুনৰবাৰ কৈছোঁ শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। বাই বাই, টেক কেয়াৰ।